নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে RJTech ইউটিউব চেনেল। আপোনালোকৰ আজি ভিডিঅ'টো একদম ইউটিউব ৰিলেটেড হয়। আপোনালোকৰ যিসকলে নতুন এটা ইউটিউব চেনেল খুলিছে সেইসকলৰ বাবে এটা প্ৰব্লেম হৈ আছে যেন আপোনালোকৰ ইউটিউব চেনেলটো ভেৰিফাই কৰাব পৰা নাই। ভেৰিফাই কৰিব পাৰিছে যদিও আপোনাৰ যেনে সেই ছেটিংছটো ভেৰিফাই কৰা অপশ্যনটো আপোনালোকৰ ইউটিউব চেনেলটোত ক্ৰোম ব্ৰাউজাৰত আপোনালোকৰ যিটো ডেস্কটপ ছাইটত আপোনালোকৰ সেই ভেৰিফাই অপশ্যনটো অহা নাই। তেতিয়াহ'লে একদম সহজ উপায় একদম ইজিলি উপায় আপোনালোকে কেনেকৈ চেনেলটো ভেৰিফাই কৰিব আৰু আপোনালোকৰ চেনেলটো থাম্বনেইল আপোনালোকে লগাব পাৰিব। তেতিয়া একদম ভিডিঅ'টো সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ডেস্কটপ ছাইটত আপোনালোকৰ চেনেলটো ভেৰিফাই কৰিব পৰা নাই। মই একদম ডেস্কটপ ছাইটত নকওঁ, ডাইৰেক্ট মই গুগলত মাৰি দিম, আপোনালোকে চাই যাব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰপৰা গৈ আপোনালোকে লিংকটোত ক্লিক কৰি আপোনালোকে চেনেলটো ভেৰিফাই কৰিব পাৰিব। মই ডাইৰেক্ট আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে চেনেলটো তাত ডেস্কটপ ছাইটত আপোনালোকে ভেৰিফাই কৰিলে ডেস্কটপ ছাইটৰ ভেৰিফাই অপশ্যনটো আপোনালোকৰ তাত নাহেই। মানে ক'ত টিপিলে একদম য'তে ত'ত টিপিলে ক'ত টিপিলে আহিব সেইটো ভাবি একদম মাথা নষ্ট হৈ যায়। সেইকাৰণে মই সহজ উপায় এটা লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে কি কৰিব, ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰাৰ লগে লগে আপোনালোকৰ ইয়াত মাৰি ল'ব লাগিব ইউটিউব ভেৰিফাই ইউটিউব চেনেল। মই ইয়াত মাৰি দিছোঁ ভেৰিফাই ইউটিউব চেনেল। মই ডাটাটো অন কৰা নাছিলোঁ, সেইকাৰণে মই টেষ্টখন গণ্ডগোল হৈছে। আপোনালোকে ইয়াত চাৰ্চ কৰিব ভেৰিফাই ইউটিউব চেনেল। ভেৰিফাই ইউটিউব চেনেল মৰাৰ লগে লগে আপোনালোকৰ ইয়াত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ ইয়াত তাত দ্বিতীয়টো লিংক আহিব। আপোনালোকক মই দেখুৱাই দিছোঁ। এই লিংকটো হৈছে এইটো www.com ভেৰিফাই ইউটিউব ভেৰিফাই বুলি এটা লিংক আহিব। সেই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰপৰা গৈ ডাইৰেক্ট চাৰ্চ কৰিব। মই ডাইৰেক্ট ইয়াত চাৰ্চ কৰি আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে ভেৰিফাই অহাৰ লগে লগে আপোনালোকৰ ডাইৰেক্ট ক্ৰোম আপোনালোকে ব্ৰাউজাৰলৈ লৈ যাব একাউণ্টটো। ব্ৰাউজাৰলৈ যোৱাৰ লগে লগে আপোনালোকৰ ডাইৰেক্ট আপোনালোকৰ ইয়াত ইমেইল আইডিটো মাৰি দিব। মই ইয়াত ইমেইল আইডিটো মাৰি দিছোঁ। আপোনালোকে ইমেইল আইডিটো মাৰি দিব। ইমেইল আইডিটো আপোনালোকৰ নিজৰ ইউটিউব চেনেলৰ ইমেইল আইডিটো মাৰি পেলাই আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰাৰ লগে আপোনালোকৰ এটা ইয়াত আকৌ আপোনালোকৰ ইমেইল আইডিৰ পাছপৰ্টটো মাৰি দিব। মই পাছপৰ্টটো মাৰি দিছোঁ। আপোনালোকে পাছপৰ্টটো মৰাৰ লগে আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰাৰ লগে আপোনালোকৰ ডাইৰেক্ট ব্ৰাউজাৰলৈ আপোনালোকৰ ইউটিউব চেনেলৰ ভেৰিফাইটো অপশ্যন আপোনালোকৰ ৱেবছাইটটো লৈ যাব। দেখিবলৈ পাইছে অলৰেডি মই এইটো ভেৰিফাই কৰি থোৱা আছে। কিন্তু মোৰ ইউৰ ইউটিউবছ একাউণ্ট অলৰেডি হেজ বিন ভেৰিফাইড। আপোনালোকৰ মোবাইলটো নাম্বাৰটো দি আপোনালোকৰ ভেৰিফাই কৰিবলৈ অপশ্যনটো আহিব। নাম্বাৰটো দি আপোনালোকৰ OTP এটা আহিব। OTPটো আপোনালোকে তাত মাৰি দিব, এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি আপোনালোকৰ আপোনাৰ ইউটিউব চেনেলটো ভেৰিফাই হৈ যাব। অলৰেডি মই ভেৰিফাই হৈ থকাৰ কাৰণে সেইকাৰণে মই ভেৰিফাই কৰিব নোৱাৰোঁ, ডাইৰেক্ট কণ্টিনিউ বুলি আহিছে। আপোনালোকে এনেকৈ সহজ উপায়তে আপোনালোকে ইউটিউব চেনেলটো ভেৰিফাই কৰিব পাৰিব। যদি মোৰ ভিডিঅ'টো আজি ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব। যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আগলৈকৈ এনেকুৱা ইউটিউব টিপছ, আনবক্সিং, ৰিভিউজ এনেকুৱা ভিডিঅ'বিলাক পাই থাকিব। ধন্যবাদ।